বিকাশ মানে কি? বিকাশ হ'ল উন্নয়ন আৰু পৰিৱৰ্তনৰ এক আৰ্হি, যি আৰ্হিৰ দ্বাৰা ৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰিৱৰ্তন সাধন কৰা হয়। ইয়াৰোপৰি বিকাশৰ জৰিয়তে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা হয়। বিকাশৰ সংজ্ঞা সম্পৰ্কত বিভিন্ন চিন্তাবিদে বিভিন্ন মতামত আগবঢ়াইছিল। কম আৰু গ্ৰেগাৰৰ মতে বিকাশ হ'ল পৰিৱৰ্তনৰ যুগ-প্ৰগতি। ৱেটনাৰৰ মতে বিকাশ হ'ল জাতি গঠন, আৰ্থ-সামাজিক প্ৰগতি আৰু আধুনিকীকৰণৰ দিশত পৰিচালিত এক প্ৰক্ৰিয়া। বিকাশৰ বৈশিষ্ট্যসমূহ। প্ৰথমতে, বহুমুখী প্ৰক্ৰিয়া। বিকাশ হ'ল এটা বহুমুখী প্ৰক্ৰিয়া। ইয়াৰ লগত একেলগে কেইবাটাও দিশ জড়িত হৈ থাকে। দ্বিতীয়তে, ৰাজনৈতিক সুস্থিৰতা বজাই ৰখা। ৰাজনৈতিক সুস্থিৰতা, শান্তি আৰু শৃংখলা বজাই ৰখাটো বিকাশৰ আন এটা বৈশিষ্ট্য। তৃতীয়তে, লক্ষ্যকেন্দ্ৰিক প্ৰক্ৰিয়া। বিকাশ হ'ল এক লক্ষ্যকেন্দ্ৰিক প্ৰক্ৰিয়া। ইয়াৰ যোগেদি সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰা হয়। চতুৰ্থতে, অৱধাৰিতভাৱে পৰিৱৰ্তিত এক প্ৰক্ৰিয়া। বিকাশ হ'ল অৱধাৰিতভাৱে পৰিৱৰ্তিত এক ধাৰণা। ই স্থিৰো নহয় আৰু একমুখীও নহয়। বিকাশৰ আৰ্হি বা আদৰ্শসমূহ। প্ৰথমতে, বজাৰৰ মাধ্যমেৰে বিকাশৰ আৰ্হি। বায়াৰ্ণ হটনিৰ মতে, বজাৰভিত্তিক ক্ষমতাৰ ওপৰত নিৰ্ভৰশীলতা, লঘু উদ্যোগ স্থাপনেৰে পাতনি মেলা ক্ৰমাগত ঔদ্যোগিকৰণ, নিম্ন হাৰৰ মজুৰি আৰু উচ্চ হাৰৰ মুনাফাৰ পৰা আহৰিত ব্যক্তিগত বিনিয়োগ আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপকাৰী ব্যৱস্থাৰ জৰিয়তে সঞ্চয়কৃত মূলধন আৰু বজাৰ সম্প্ৰসাৰণৰ জৰিয়তে সম্ভৱপৰ কৰি তোলা উন্নয়ন ব্যৱস্থা বজাৰ মাধ্যমেৰে বিকাশ আৰ্হিৰ সাৰবস্তু। অৱশ্যে, তাত্ত্বিকভাৱে পুৰণি উদাৰপন্থীসকলে এই আৰ্হিৰ পৃষ্ঠপোষকতা কৰিছিল। দ্বিতীয়তে, বিকাশৰ কল্যাণকামী ৰাষ্ট্ৰৰ আৰ্হি। যি ৰাষ্ট্ৰই বাধ্যতামূলক কাৰ্যবোৰ সম্পাদন কৰাৰ উপৰিও জনসাধাৰণৰ মংগলৰ অৰ্থে যথাসাধ্য চেষ্টাত ব্ৰতী হৈ বিবিধ সেৱা আগবঢ়ায়, তেনে ৰাষ্ট্ৰকে কল্যাণকামী ৰাষ্ট্ৰ বোলে। তেনে ৰাষ্ট্ৰত নাগৰিকসকলে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান, নিযুক্তি লাভ নহ'লে নিবনুৱা ভাত্তা, শিক্ষা, স্বাস্থ্য ৰক্ষা, চিকিৎসা সেৱা, সামাজিক নিৰাপত্তা আদিৰ অন্ততঃ নিম্নতম সুবিধা প্ৰাপ্তিৰ আশা কৰিব পাৰে। বিকাশৰ কল্যাণকামী ৰাষ্ট্ৰৰ আৰ্হি যে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, সেই কথাৰ ইংগিত আৰ্হিটোৰ শীৰ্ষ নামৰ পৰাই স্পষ্টভাৱে বুজিব পৰা যায়। তৃতীয়তে, বিকাশৰ সমাজবাদী আৰ্হি। সমাজবাদী নীতি প্ৰয়োগৰ জৰিয়তে সংগঠিত কৰিব খোজা বিকাশৰ আৰ্হিটোক বিকাশৰ সমাজবাদী আৰ্হি বোলে। এই আৰ্হিৰ ক্ষেত্ৰভিত্তিক পদক্ষেপবোৰলৈ লক্ষ্য কৰি সমাজবাদী আদৰ্শক মাৰ্ক্সীয় আৰু অ-মাৰ্ক্সীয় এই দুই ভাগত ভাগ কৰিব পাৰি। ধনতন্ত্ৰৰ প্ৰতি বিৰোধিতা আৰু ধনতন্ত্ৰবাদৰ নিঃশেষ সাধন শেষ লক্ষ্য হ'লেও ব্যৱহাৰিক ক্ষেত্ৰত এই দুয়োবিধৰ কাৰ্যক্ৰমৰ অলপ প্ৰভেদ আছে। প্ৰথমবিধে বিপ্লৱৰ দ্বাৰা হ'লেও ধনতন্ত্ৰৰ নিঃশেষ কামনা কৰে, কিন্তু দ্বিতীয়বিধে অলপ লেহেম গতিত হ'লেও শান্তিপূৰ্ণ উপায়েৰে একে কাৰ্যকে কৰিব খোজে। বিকাশ বুলিলে দুয়োবিধ সমাজবাদে অৰ্থনৈতিক উন্নয়ন বুলি ধাৰণা পোষণ কৰে, অৰ্থাৎ দুয়োবিধেই বস্তুবাদী আদৰ্শত অনুপ্ৰাণিত।
চতুৰ্থতে বিকাশৰ গান্ধীবাদী আৰ্হি। মহাত্মা গান্ধীয়ে নিজৰ চিন্তাধাৰাৰ মূল নীতি সত্য, অহিংস, পৰিণতি আৰু উপায়ৰ সম্পৰ্ক, কায়িক শ্ৰমৰ মূল্য, ন্যাস ব্যৱস্থা, বিশ্বপ্ৰেম, সাম্ৰাজ্যবাদৰ বিৰোধিতা, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব প্ৰদান, শ্ৰেণী সংগ্ৰামৰ বিৰোধিতা আদিৰ ভিত্তিত বিকাশৰ বিষয়ে ব্যক্ত কৰা অভিমতক বিকাশৰ গান্ধীবাদী আৰ্হি বুলি কোৱা হয়। খুব দৰকাৰী বিষয়, বিকাশৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰতিক্ৰিয়া। পাৰিপাৰ্শ্বিক মানে পৰিৱেশিক বুলি ক'ব পাৰোঁ। প্ৰথমতে বিকাশৰ সামাজিক প্ৰতিক্ৰিয়া। প্ৰথমতে সামাজিক কুপ্ৰভাৱ বা সামাজিক প্ৰতিক্ৰিয়া। বিকাশৰ কুপ্ৰভাৱ সামাজিক ক্ষেত্ৰতো পৰা দেখা যায়। বৃহৎ বান্ধ নিৰ্মাণ, ঔদ্যোগিক কাম-কাজ আৰু খনি বিষয়ক কাম-কাজ বা অন্যান্য প্ৰকল্পৰ দ্বাৰা বহুতো লোকে নিজৰ ঘৰ আৰু এলেকাৰ পৰা স্থানচ্যুত হৈছে। স্থানান্তৰকৰণে জীৱিকাৰ পৰা বঞ্চিত কৰে আৰু দৰিদ্ৰতাও বৃদ্ধি কৰে। দ্বিতীয়তে পাৰিপাৰ্শ্বিক প্ৰতিক্ৰিয়া। বিকাশৰ কুপ্ৰভাৱ পৰিৱেশৰ ওপৰতো পৰা দেখা গৈছে। ছুনামিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আওপকীয়াকৈ বিকাশৰেই ফল বুলি ক'ব পাৰি। বায়ু প্ৰদূষণ, বনাঞ্চল ধ্বংসকৰণ আদি কাৰ্যও বিকাশৰ বাবে লোৱা উদ্যোগৰ ফলতেই সংঘটিত হৈছে বুলি ক'ব পাৰি। ৰাজনৈতিক বিকাশ প্ৰক্ৰিয়াত সহায় কৰা উপাদানসমূহ আলোচনা কৰা। তাৰ বাবে চাবা, ৰাজনৈতিক বিকাশ প্ৰক্ৰিয়াত বিভিন্ন উপাদানে সহায় কৰিছে। তাৰে দুটামান উপাদান হ'ল, প্ৰথমতে শিক্ষা। যিবোৰ দেশৰ জনসাধাৰণ শিক্ষিত, যি ৰাজনৈতিক কাৰ্যকলাপ বুজি পায়, সেইবোৰ দেশত ৰাজনৈতিক বিকাশ সহজ হয়। দ্বিতীয়তে অৰ্থনৈতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়ন হ'লেহে ৰাজনৈতিক বিকাশ সম্ভৱপৰ হয়। তৃতীয়তে গণসংযোগৰ মাধ্যম। গণসংযোগৰ মাধ্যম যেনে বাতৰি কাকত, টেলিভিছন, কথাছবি আদিয়ে জনসাধাৰণৰ মাজত ৰাজনৈতিক জ্ঞান বৃদ্ধি কৰি ৰাজনৈতিক বিকাশত সহায় কৰে।